মই অদিভিত কালি মই কৈছিলোঁ যে উত্তৰকেইটা সেই উত্তৰকেইটা আজি মই ক'ম। বৰল, আনাৰস, নাৰিকল। আজি কবিতা এটাকে মাতোচোন। কবিতাৰ শিৰোনাম গছ ভাল পোৱা ককাৰ খং। কবি ভৱেন্দ্ৰনাথ শইকীয়া। ভাল পালোঁ ৰঘুনাথ তুমি মোৰ পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈ আমলখি গছক কিয়নো কাটিলা? আলহী অতিথি যাব ৰভা নাইকিয়া হ'ব, বোৱাৰে ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? জয়তীক মাতাচোন, আশীৰ্বাদ এজোলাকে দিওঁ আৰু যাওঁ। গছজোপাৰ কটাৰ বাবে ৰুচি ভাজি ৰসগোল্লা একো কেনেখাওঁ। ধন্যবাদ।